নমস্কাৰ সফুৰা চৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়তো থাম্বনেইল চাই বহুতৰে খং উঠিছে, কিন্তু এয়া আজিৰ যুগৰ এটা অপ্ৰিয় সত্য যে ৰিজাল্টৰ লগত লাগি বহুতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত খেলে। মই মোৰ আগৰ ভিডিঅ'টো কৈছোঁ যে ৰিজাল্ট মাত্ৰ ছাত্ৰ ছাত্ৰীৰ লিখনিৰ এটা বিনিময়। মই কাকো ডিমৰেলাইজ কৰিব খোজা নাই বা মই কোৱা নাই যে ৰিজাল্ট ভাল কৰিব নালাগে। মই কৈছোঁ যে ৰিজাল্ট এটা চাই এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেতিয়াও নাচাব। আমি আচলতে লাজ পাব লাগে যেতিয়া আমি কাৰোবাক ৰিজাল্ট চাই সমাজত তাৰ স্থান নিৰ্ধাৰণ কৰোঁ। কোনোবাই ফাৰ্ষ্ট ডিভিজন পাইছে, সি ভাল, তাৰ ভৱিষ্যত উজ্জ্বল, আৰু কোনোবাই যদি থাৰ্ড পাইছে, তাৰ জীৱনত একোৱেই নহ'ব, তাৰ ভৱিষ্যত অন্ধকাৰ। ই আটাইতকৈ লজ্জাজনক কথা। আচলতে মেট্ৰিকৰ ৰিজাল্টৰ মানুহৰ জীৱনত মাত্ৰ 1% গুৰুত্ব আছে, আৰু সেয়া হৈছে কোনো এখন কলেজত স্থান পাবলৈ। আমাৰ সমাজত এনেকুৱা মানুহ আছে যিয়ে এটা ৰিজাল্টেৰে শিক্ষাৰ গভীৰতা জুখিব খোজে। মানে এই 14 বা 15 বছৰীয়া কুমলীয়া মনটোক বুজাই দিয়ে যে মেট্ৰিক ভাল মানে চব ভাল, এইচএছত ভাল কৰিছা মানে জীৱনত উন্নতি কৰিব পাৰিছা। আচলতে সেইটো সম্পূৰ্ণ মিছা। ছাত্ৰ ছাত্ৰীৰ মন ৰিজাল্ট চাই ইমান বেয়া নহয় যিমান সমাজৰ কথা শুনি হয়। অকণমান নম্বৰৰ কাৰণে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে ছুইচাইড কৰিবলৈ যাব, আৰু কোনোবাই যদি ডিষ্টিংশ্যন পাইছে তেনেহ'লে ফটকা ফুটা ক'ব। এইবোৰ আমাৰ সমাজৰ নিয়ম, আৰু এই নিয়ম আমাৰ সমাজ তথা আমি বনাইছোঁ মাত্ৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিবলৈ। ৰিজাল্টৰ পিছদিনাৰ পৰাই আৰম্ভ হয় আকৌ কিছুমান শিক্ষা অনুষ্ঠানৰ এডভাৰটাইজমেণ্ট। উচ্চ শিক্ষিত কিছুমান শিক্ষকে অভিভাৱকক প্ৰলোভন দিব, আমাৰ তাত এডমিশ্যন দিয়ক, আমি ৰিজাল্ট ইয়াতকৈও ভাল কৰি দেখুৱাই দিম। শিক্ষানুষ্ঠান পাতিছে নে ৰিজাল্টৰ ফেক্টৰী পাতিছে, এইটো তেওঁলোকে ভালকৈ জানিব। তেওঁলোকৰ আপোনাৰ সন্তানটিৰ ভৱিষ্যতৰ লগত বা আপোনাৰ লগত কোনো ধৰণৰ লেনদেন নাই। তেওঁলোকে মাত্ৰ বিচাৰে এটা ভাল ৰিজাল্ট হোৱাটো, আৰু সেই ৰিজাল্টটোৰে এডভাৰটাইজমেণ্ট কৰি নতুন ষ্টুডেণ্ট তেওঁলোকৰ স্কুল বা কলেজত অনাটো। আটাইতকৈ দুখ লাগে তেতিয়া যেতিয়া কোনোবাই উপদেশ দিয়ে যে তোমাৰ ৰিজাল্ট বেয়া হৈছে, ছায়েন্স টান পাবা, আৰ্টছ লোৱা, তোমাৰ ৰিজাল্ট ভাল হৈছে, তুমি কমাৰ্চ লোৱা। মানে এটা ৰিজাল্টৰ কাৰণে মনত যি পঢ়িম বুলি কোনোবাই ভাবি আছিল সেইখিনি পঢ়াৰ অধিকাৰো কাঢ়ি নিয়া হয় আমাৰ এইখন সমাজত। মই কাকো বেয়া বুলিও কোৱা নাই বা ৰিজাল্ট ভাল হ'ব নালাগে বুলিও মই কোৱা নাই। মই মাত্ৰ আমাৰ সমাজখনক ক'ব বিচাৰিছোঁ তথা অনুৰোধ কৰিব বিচাৰিছোঁ, ৰিজাল্টেৰে কাৰো জীৱন নুজুখিব। কোনোবাই ভাল ৰিজাল্ট কৰিলেই তাক উচ্চ স্থান দি বেয়া ৰিজাল্ট কৰাজনক ঘৃণাৰ চকুৰে কেতিয়াও নাচাব। আৰু মই অভিভাৱকসকলক কওঁ, আপোনালোকেও সমাজৰ আচৰণত সন্তানটিৰ লগত অন্যায় নকৰিব। কাৰো প্ৰলোভনত পৰি বা এটা ৰিজাল্টৰ আশাত সিহঁতৰ পৰা স্বাধীনভাৱে পঢ়াৰ অধিকাৰ কাঢ়ি নিনিব। এইটো সময়ত আপুনি এনেকুৱা এটা সিদ্ধান্ত কেতিয়াও নল'ব যিটো সিদ্ধান্তৰ কাৰণে আপোনাৰ সন্তানটিয়ে উৰেটো জীৱন পস্তাই থাকিব লাগে।